let's say something positive. আজি পৰা 7-8 years আগত মই যেতিয়া টিচাৰ আছিলোঁ তেতিয়া এখন স্কুলত চাকৰি কৰিছিলোঁ য'ত মই এবাৰ ক্লাছ 7 8 থাকোঁতে এটা ছাবজেক্ট পঢ়াইছিলোঁ যোনটো ভেলু বেছড ছাবজেক্ট আছিলে তাত এটা ষ্টৰী আছিলে আৰু সেই ষ্টৰীটোৰ মাধ্যম দি আজি কিবা এটা ভাল কথা এটা জানিবলৈ ষ্টৰীটো এনেকুৱা আছিল কি এজন টিচাৰ আছিলে আৰু টিচাৰৰ ছোৱালীজনীৰ বিয়া তো টিচাৰজন বহুত দুখীয়া চ' টিচাৰজনে ক্লাছত গৈ পেলাই কয় নিজৰ ষ্টুডেণ্টক কি মোৰ ছোৱালীজনীৰ বিয়া আৰু মোৰ তাত পইচা নাই তাইৰ কাৰণে তাইক বিয়া দিবলৈ তো তহঁতে নিজৰ ঘৰত গৈ পেলাই যেতিয়া যোনে যেনেকৈ পাৰ তেনেকুৱাকৈ বস্তুবিলাক আনিবি আৰু মোক আহি দিবি যোনে যি পাৰ মানে পইচা পাৰ যোনে যি পাৰ কিবা গিফ্ট পাৰ সোণৰ বস্তু পাৰ খালি কোনোৱে আছিলে তহঁতক দেখা নাই নেক্সট দিনা আনি পেলাই মোক দিবি চ' সেই মাষ্টাৰজনৰ দুখ দেখা পায় নেক্সট দিনাখন ষ্টুডেণ্টবিলাকে নিজৰ নিজৰ ঘৰত গৈছে আৰু এনেকুৱা এটা টাইমত যোনটো টাইমত কোনো সিহঁতক দেখা নাপায় তো এনেকুৱা এটা টাইমত যোনটো টাইমত ধৰক সিহঁতক কোনো চাই থকা নাই সেই টাইমটোত কি কৰিছে সিহঁতে নিজৰ নিজৰ ঘৰৰ পৰা যোনে যি পাইছে পইচা পাইছে ইয়া কিবা বস্তু পাইছে যোনে যি পাইছে তেনেকৈ লৈ আহিছে নিজৰ মাষ্টৰৰ কাৰণে নেক্সট ক্লাছত তাৰ ভিতৰত এটা ল'ৰা আছিলে যোনে একো অনা নাছিলে তো মাষ্টৰক সুধিলে কিয় তই কি একো নাপালি নেকি নিজৰ ঘৰৰ পৰা তেতিয়া মাষ্টৰজনক এই ষ্টুডেণ্টটোৱে ৰিপ্লাই কৰিছে নহয় বস্তুটো পাইছোঁ কিন্তু মই এনেকুৱা জেগা পোৱা নাই য'ত মোক কোনোৱে চাই থকা নাই মই য'তে যাওঁ মোক কোনোবা চাই থাকে তো ক'লেকে তোক কোনে চাই থাকে তো কয় কি ভগৱানে মই য'তে গৈছোঁ মই লাগিলে বাথৰুমতো গৈছোঁ ইয়া মই বহুত জেগাত ট্ৰাই কৰিছোঁ লুকাবলৈ বস্তু ল'বৰ কাৰণে কিন্তু মোক ভগৱানে চব জেগাৰ পৰা চাই আছিলে চ' তেতিয়া মোক এজন ল'ৰা ষ্টুডেণ্ট আছিলে সি মোক সুধিছে মিছ যদি ভগৱান চবতে আছে তেতিয়াহ'লে আমি মন্দিৰ কিয় যাওঁ তেতিয়া মই তাক যিহেতু ক্লাছ 7-8 পঢ়া ল'ৰা হয় কিমাননো ডাঙৰ হ'ব বহুত বেছি কমপ্লিকেটেডকৈ নুবুজাই মই তাক জাষ্ট সুধিলোঁ বতাহটো চবতে আছে দেন ৱাই আৰ ইউ আণ্ডাৰ দিছ ফেন বতাহ যিহেতু চবতে আছে দেন তথাপিতো গৰম লাগিছে যিহেতু তুমি ফেনৰ তলত আহি বহিছা হয়নে বাৰু সি কৈছে অঁ হয় কিয় বহিছা বতাহটো চবতে আছে তাৰ ওচৰত উত্তৰ তেনেকৈ নাছিল সি কৈছে কি ফেনৰ তলত বহিলে ফেনে কি কৰে ওচৰ পাজৰে যিখিনি বতাহ আছে বতাহখিনি মানে আমাৰ গালে ঠেলিয়াই দিয়ে তাৰ এনেকুৱা এনচাৰ এটা আছিলে তো মই কৈছোঁ সেইটোৱে কথা ভগৱান চবতে আছে কিন্তু আমি এনেকুৱা এটা জেগাত যাওঁ য'ত গ'লে মনটো আমাৰ শান্তি পৰে এটা এই ফ'ৰ্চটো চবতে আছে কিন্তু আমি এনেকুৱা এটা স্থান আমি বনাই লৈছোঁ সেই ফ'ৰ্চটোক আমি ফিল কৰিবৰ কাৰণে যেনেকৈ বতাহ চবতে আছে আমি ফিল তেনেকৈ নকৰোঁ ফেনৰ তলত বহা সময়ত আমি ফিল কৰিছোঁ আমাৰ শৰীৰটো আমাৰ ঠাণ্ডা পৰি গৈছে তেনেকৈ যেতিয়া আমি মন্দিৰত যাওঁ আমাৰ মনটো শান্তি পৰি যায় কিন্তু সেই মন্দিৰৰ সেই ষ্ট্ৰাকচাৰবোৰ মন্দিৰৰ সেই এনভাইৰনমেণ্টটো মন্দিৰৰ যিখিনি মন্ত্ৰ মাতে যি হাইমছ কয় সেইবোৰৰ এটা এফেক্ট হয় এটা পজিটিভ ইম্পেক্ট পৰে চ' এনেকুৱাকৈ মই তাক বুজালোঁ এইটো কথা যোনে শুনি আছে চবৰে মনত যাতে পজিটিভিটি বাঢ়ক Thank you.